নমস্কাৰ ৰাইজ, আজি আমি কলপচলা খাম আৰু কলপচলা কাটিবলৈ আহিছোঁ। আপোনালোকক দেখাওঁ। আৰু পুখুৰী পাৰত কলগছ আছে। কলগছ এডাল কাটি ল'ম। আৰু এজোপা ঔটেঙা চাওক, পুখুৰী পাৰতে আমাৰ ঔটেঙা। আৰু চৰাই পোৱালি এটা পাইছিলোঁ, দুটা পাইছিলোঁ। এটা মৰি থাকিলে আৰু এটা আছে, ইয়াতে আছে। মাকক হেৰুৱালে। বৰষুণ দিছিলে, বৰষুণত বাঁহটো পৰিলে। আৰু আহক এতিয়া আমি কলগছ কাটি লওঁ। সেইটুকুৰা ওলাব ন? সেইটুকুৰা কিমান হ'ব? এইটুকুৰা দেখা চাব নে? নহয় সেইকণ সেইকণ আৰু মোৰ পচলা কটা হৈ গ'ল। পচলা কাটি আনিছোঁ আৰু লগতে লৈছোঁ চাওক, এয়া জিৰা কেইটামান, গোটা জিৰা আৰু নহৰু এটা, আদা অকণমান, জলকীয়া 4টা, কঁঠাল গুটি কেইটামান, পিঁয়াজ আৰু আলু। এইখিনি মই ভালদৰে কাটি পেলাই ধুই ল'ম আৰু মছলাখিনি পিচি ল'ম। তাৰপিছত আপোনালোকক দেখুৱাম মই কেনেকৈ বনাওঁ পচলা, আৰু আপোনালোকে চাই থাকিব। গৰমত এইবোৰ বস্তু খালে বহুত ভাল, যিহেতু গৰমত শৰীৰটো ঠাণ্ডা ৰাখে আৰু আইৰণৰ কাৰণেও বহুত ভাল। চাওক, পাতলাকৈ মই ওপৰৰ বাকলটো পেলাই লৈছোঁ। আৰু মই কটাৰী দি যিহেতু কাম কৰিব নোৱাৰোঁ, বটি দিয়ে কাটোঁ। দেখিছে, এনেকৈ কাটি লৈছোঁ। আৰু কাটি মই অলপ সময় নিমখ দি সানি ৰাখিম। মোৰ পচলা কটা হৈ গ'ল। নিমখ অলপ দি সানি ল'ম।
আৰু এইখিনি সানি থৈ মই মছলাখিনি পিচি ল'ম। তাৰপিছত মোৰ মছলা পিছা হৈ গ'ল আৰু মই ইফালে লৈছোঁ জিৰা পিছা, আদা নহৰু আৰু ইফালে হালধি, জলকীয়া গুড়া আৰু এয়া নিমখ আৰু লগতে আলুখিনি, কঁঠাল গুটিখিনি কাটি লৈছোঁ সৰু সৰু টুকুৰা কৰি আৰু কল পচলাখিনি মই ভালদৰে নিমখ সানি ভালদৰে ধুই চেপি লৈছোঁ আৰু লৈছোঁ তেজপাত দুখিলা আৰু শুকান জলকীয়া দুটা, পিঁয়াজ কুটি লৈছোঁ আৰু লৈছোঁ কেঁচা জলকীয়া। এতিয়া কেৰাহীত গৰম হৈ গ'ল, তেল দি দিলোঁ আৰু মই এতিয়া পিঁয়াজখিনি দি এতিয়া মই এইখিনি ভাজি ল'ম অলপ ৰঙাকৈ। পিঁয়াজখিনি ভজা হৈ গ'ল, এতিয়া মই দিম মছলাখিনি। মছলাখিনি ভজা হৈ গ'ল, এতিয়া মই দি দিম নিমখ এচামুচ, এতিয়া মই অলপ সময় ঢাকি ৰাখিম সিজিব। চাওক কল পচলা ভাজি হৈ গ'ল, কি ধুনীয়া হৈছে আৰু বহুত ধুনীয়া গোন্ধ ওলাইছে, ভাল লাগিছে চেণ্টটো। আৰু এতিয়া মই ভাজিখিনি নমোৱাৰ আগে আগে অলপমান গৰম মছলা দিম, বেছি নহয়, অলপ কম পৰিমাণে দেখিছে। আজিৰ ভিডিঅ' আছিল ইমানেই, আৰু আমাৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী নতুন ভিডিঅ' পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। মই কৰিলোঁ তেনেকুৱাকৈ।